একচুৱেলি মই আছোঁ এতিয়া সোণালী জয়ন্তী নগৰ, আমাৰ যোৰহাট সোণালী জয়ন্তী নগৰ। সোণালী জয়ন্তী নগৰ গেট এখন। এই দাদাজনৰ লগত মই চিনাকি হৈছিলোঁ সিদিনা, গৈ পেলাই ভাল লাগিলে। তেখেতৰ বয়স এতিয়া 60 বছৰ। তেখেতে 28 বছৰ বয়সৰ পৰা ইয়াত দোকান দিছে। মই শুনি আচৰিত হ'ল। এইখন দোকানৰ এতিয়া বয়স 30 বছৰ পাৰ হৈ গ'ল, 30-31 বছৰ হৈ গ'ল। ইয়াত একো নাছিলে এতিয়া। তেখেতে ক'ব আপোনালোকৰ কাহিনীটো। কওকচোন আপুনি অকণমান এই বিষয়ে কওকচোন বাৰু, কেতিয়াৰ পৰা দিছে? মই 91 চনৰ একদম পূৰা 91 চনৰ পৰা দিছোঁ। 90 চনতে প্ৰিপেয়াৰ কৰিছোঁ, 91 দিছোঁ। 91 দি পেলাই মই 94 মানত এই গছজোপা ৰুইছোঁ। এই গছজোপা আপুনি ৰুইছিলে নহয়? এজোপা বহুত ডাঙৰ গছ হৈ গ'ল এতিয়া, বিৰাট ডাঙৰ গছ এজোপা। কি গছ এজোপা? কৃষ্ণচূড়া। আপুনি কৈছিলে কৃষ্ণচূড়া। আৰু সেইজোপা এতিয়া গোটেই ধুনীয়া ছাঁ দি থাকে। ধুনীয়া ঠাই। আগবেলা গোটেই মানুহ ইয়াত বৰষুণ এই দোকানখন একদম তেতিয়াৰ পৰা এতিয়ালৈকে এনেকৈ আছে, একেধৰণে আছে নে একেটা ঘুম দিয়ে নে? মই সেই ৰং চং কৰিলোঁ। ৰং চং কৰিলে বস্তুবিলাক মোটামুটি এনেকুৱা বস্তুৱে থাকে ন আগৰ পৰাই? এতিয়া মানে মই জাপান হ'ল, আগতে চুৰ কেইবাবাৰো হ'ল। চুৰ কৰিলে ন কিবা কৰি? কেইবাবাৰো চুৰ হ'ল। এইখন দোকান দিয়ে তেখেতে দুজনীকৈ ছোৱালী ডাঙৰ কৰিলে। এজনী MA পঢ়ুৱালে, তাইক বিয়াও দিলে, আৰু এজনী ছোৱালী B.Ed কৰালে ন? MA কৰি B.Ed কৰিলে। গতিকে চিন্তা কৰক জীৱনটো তেখেতে কেনেকৈ চলাই আছে। আৰু কিবা ক'ব নি? এইখিনি কেনেকুৱা আছিলে জেগাটো? এই জেগা মানে অকল এইখিনি গেৰেজহে আছিলে প্ৰায়। ৰাস্তা পদূলি সৰু আছিলে? ৰাস্তা সৰু হৈ তালৈকে আছিলে। এই যে চিনটো যে আছে সেইখিনিকে তেনেকুৱাতে আছিলে। এতিয়াতো বিৰাট ডাঙৰ এৰিয়া হৈ গ'ল এইটো। এই ডেম বনালে কাৰণে ইয়াত আহিবলগীয়া হ'ল। তাৰপৰা দাঙি মেলি দিলে, ঠেলা চলাবিলাক দৌৰে চাহ খুৱাওঁ, দাঙি দিয়ে। তেনেকৈ চলাই আছোঁ আৰু। ভাল লাগিছে। আপুনি একদম বহুত বছৰ আৰু এনেকৈ চলাই থাকক। আমিও ইমান চলাম মানে আপোনাৰ দেহাই টনালৈকে চলাই থাকক। হেৰি আৰু মোৰ ছোৱালী পঞ্জীটো দৰা ঠিক কৰিছোঁ। পুৰণি দৰা ঠিক কৰিছে? আল্টিমেটলি ঠিক হৈছিলে। এই অইলত চাকৰি কৰে। অইলত চাকৰি কৰে। ভালকৈ চলক। আকৌ লগ পাই থাকিম আপোনাক মাজে মাজে দেই। সেই চনৰ একেবাৰে লাষ্টলৈ চিন্তাতে কৰিছোঁ। ভাল কথা দিয়ক। তেতিয়া মাতিম আৰু ভাল হওক আপোনাৰ দিনবিলাক দেই। লগ পাম আকৌ, মই আহিয়ে থাকিম, লগ পাম। দিয়ক, হ'ব।